Hello everyone, নমস্কাৰ মোৰ অন্য এটি নতুন ভিডিঅ'লে স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে আৰু ময়ো ভালে আছো। এই ভিডিঅ'টো বনোৱা আজি বহুত দিনে হ'ল, কিন্তু মই ইমানে বেছি এলেহুৱা হৈছো যে ভিডিঅ'বিলাক বনোৱাত হলেও মানে বনাই থৈ দিও, কিন্তু এডিট কৰি ভিডিঅ'বিলাক আপলোড কৰিবৰ কাৰণেহে নহয়। আজি ভাবিলো যে ভিডিঅ'টো যেহেতু ইমান ধুনীয়াকৈ বনোৱা আছে তো এডিট কৰি কেনে মই আপলোড কৰি দিও। আশা কৰিছো আপোনালোকে চাই ভাল পাব। এয়া দুপৰীয়াৰ সাজৰ কাৰণে মই যা যোগাৰ কৰি আছো। মানে হঠাৎ আমাৰ আহি পাইছে আলহী, তো আলহীৰ বাবে আজি আনিছিলো মাছ। আজি মাংস নাছিলে, মাছ আনিছো। সদায় আৰু মাংস খাবৰ কাৰণেতো ভাল নালাগে, তো সেইকাৰণে মাছ টেঙা দিম বুলি ভাবিলো। বহুত বেছি গৰম দি আছিলে, মানে সেইকেইদিন বহুত বেছি ৰ'দ দি আছিলে, তো সেইবাবে ভাবিলো মাছ টেঙা দিম। তাৰ পাছতে জুইত মাছখিনি ভাজিব দি এইফালে মই গেছত পটলখিনিও ভাজি লৈছো। মানে বহুত বেছি দেৰিও হৈছিলে আৰু আলহী মানে যাব ঘৰত, তো সেইকাৰণে মানে দৌৰা দৌৰিকে এইফালে মোৰ গোটেইখিনি মাছ ভজা হৈ গ'ল। তাৰ পাছতে তাত ৰৈ যোৱা তেলখিনিতে মই পিঁয়াজখিনি দি গেছত চব্জিখন বহাই দিছোঁ। প্ৰায় মই জুইতে বনোৱা হয়, মানে আগৰ ভিডিঅ'বিলাকততো আৰু আপোনালোকে গমেই পাইছে বেছিভাগ মই জুইত ব্যৱহাৰ কৰোঁ, কিন্তু আজি মানে বহুত বেছি দৌৰা দৌৰি আনফালে মানে আঞ্জাও বহুত কেইখন হৈছে, তো সেইবাবে মানে গেছতে বহাই দিছোঁ। আৰু এইফালে জুইত মই বহাই দিছোঁ মাছৰ আঞ্জাখন, আৰু মাছৰ আঞ্জাখন মই বনাইছোঁ ভেদাইলতা নৰসিংহ এনেকৈ বনাইছোঁ। আগতে বহুতবাৰ বনাইছিলোঁ বাৰু। এই আঞ্জাখন মোৰ খুব ভাল লাগে আৰু আলহীও ক'লে যে খাই আজি বহুত ভাল লাগিল বুলি। তাৰপাছত এইফালে মই আকৌ কণী এটাও ভাজি দিলোঁ। তাৰপিছতে তাত ৰৈ যোৱা তেলখিনিত অকণমান বেহৰ এনেকৈ দি দিলোঁ আৰু দি তাত পিঁয়াজ দিলোঁ। দি কেনে এতিয়া তাত মানে মই ভাজি থোৱা মাছখিনি দি দিলোঁ। যিহেতু মই সেইখিনি টেঙা দিম, তো সেইকাৰণে এয়া টেঙাখিনিও দি দিলোঁ। আৰু গৰমত টেঙা খাই খুব ভাল লাগে নহয়নে? এইফালে আকৌ মোৰ নৰসিংহৰ আঞ্জাখনো হৈ গ'ল, দেখিবৰ কাৰণে খুব ভাল লাগিছে। তাতে আৰু জুইতটো আৰু এনেও সোৱাদে হ'ব নহয়নে? এয়া আৰু টেঙাৰ আঞ্জাও হৈ গ'ল। খাবলৈ যে ইমান বেছি ধুনীয়া আছিলে। আৰু গোটেইখিনি ৰেডি হোৱাৰ পিছত এয়া মই ভাত সজাবৰ কাৰণে লৈছোঁ, আৰু ইমান বেছি গৰম আছিলে, তো সেইবাবে মানে ভাতখিনি সজাব মানে হাতখনত পুৰিছিল বাবে এনেকৈ মানে দিলোঁ। আৰু ধুনীয়াকৈ এয়া পটল ভাজি দিলোঁ, কণী দিলোঁ। তাৰ পাছতে এয়া নৰসিংহ মাছ ধুনীয়াকৈ ৰেডি কৰিলোঁ। আৰু যিজন আলহী আহিছিলে, মানে আমাৰ ককা হয়, তেওঁ ক'লে যে বহুত বেছি ভাল লাগিল ভাতকেইটা খাই, আৰু দুপৰীয়াৰ ভাতকেইটা ময়ো ধুনীয়াকৈ খালোঁ। এয়া হৈছে আমাৰ দুপৰীয়াৰ সাজ। আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই।